So hey guys, welcome back to my channel. So আজি আমি কম NS200 BS6 2021 মডেলৰ পাঁচটা এনেকুৱা কাৰণ যাৰ কাৰণে মানে এইখন বাইক আপোনালোকে মানে ল'ব নালাগে। So আহক আমি চাও কি কি এনেকুৱা কাৰণ। So let's start the video. So আৰম্ভ কৰো আমি প্ৰথম পইণ্টৰ পৰা। So ইয়াৰ প্ৰথম যেটো মানে ডিসএডভান্টেজ হেতু হল ইয়াৰ ফিচাৰ্স মানে বাইকখনৰ যেটো ফিচাৰ্স আছে হেতু মানে বহুতেই কম। সো প্ৰাইস ৰেঞ্জৰ কথা ক'ব গলেও এনেকুৱা মানে বহুত কম্পিটিশন আহে। সো যেনেকুৱা RTR 204V খন আছে। সো সেইখনত আপোনালোকে চাব পাৰে বহুতখিনি ফিচাৰ্স আছে, বহুতখিনি ডুৱেল চেনেল ABS পাব, লগতে তো আপোনালোকে তিনটা ৰাইডিং মোডস পাই যাব, মানে বহুতখিনি ফিচাৰ্স আছে এনেকুৱা যে মানে ইয়াত মানে আপোনালোকে নাপাব। সো গিয়াৰ ইন্ডিকেটৰ হওক বা তেনেকুৱা বহুতখিনি আছে। সো ইয়াৰ যেটো মানে ইনস্ট্ৰুমেন্ট ক্লাস্টাৰ যেটোত মানে ফিচাৰ্স কম। সো ইয়াৰ ফিচাৰ্স বহুতে কম, বাট মই এটু ক'বলৈ যোৱা নাই যে বাইকখন বেয়া, বাট এনেকুৱা নহয়, কিন্তু মই ফিচাৰ্সৰ মানে ইয়াৰ যেটো ডাউনগ্ৰেড হেতু কৈ আছো। সো ইয়াৰ যেটো মানে ফিচাৰ্স আছে হেতু মানে কম, হেতু মই কৈ আছো। সো হেতুটো আপোনালোক ক'বই লাগিব মই কোনখন বাইকৰ কোনটো ভাল কোনটো বেয়া। ইয়াৰ ফিচাৰ্স মানে বহুত আপোনালোকে কম ফিচাৰ্স পাব বেলেগ বাইকৰ তুলনাত। সো এতিয়া আহিম আমি বাইকখনৰ সেকেন্ড ডিসএডভান্টেজলৈ, মানে সেকেন্ড যেটো পইণ্ট আছে। সো হেতু হল ইয়াৰ মানে সেম বডি ডিজাইন মানে ইউজ হৈছে NS160 আৰু যিখন বৰ্তমান লঞ্চ হৈছে 2021 ত NS125 BS6 ত NS125 BS6। সো এইটো মানে ইমান এটা ধৰক ভাল ফিলিং নহয়, মানে আপোনাৰ এনে লাগিব যে NS200 খন কিনিলো কিন্তু এইটোতো সেম ডিজাইন NS125 বা NS160 ৰ দৰে। সো আপোনালোকে যেতিয়া এখন মানে বেছি সিসিৰ বাইক কিনিব, সো আপোনাক এনেকুৱা এটা লাগে যে মানে বাইকখন ধৰিলক অলপ ভাল বা বেলেগ লুকস হ'ব লাগিছিল। মানে ইয়াৰ যি কয়খন বেলেগ কম সিসিৰ বাইক আহে, ধৰিলক এটা RS ৰ অকল 200cc আছে, যদি RS ৰ এখন 160cc ওলাই দিয়ে, সেইখনত যদি RS ৰ লুক দিয়ে, অবভিয়াসলি RS 160 খন মানে বেছিকে মানুহে প্ৰিফাৰ কৰিব যিসকলক মানে লুকস লাগে, যিসকলে লুকসৰ কাৰণে RS ক পছন্দ কৰে, সেইসকলে মানে অনলি RS 160 খনে ল'ব। যিসকলক পাৰফৰমেন্স লাগে সেইসকলেতো এনেও RS 200 ল'ব, প্ৰাইস ইনক্ৰিজে হওক বা পাৱাৰ ড্ৰপে হওক বা ডিজাইন নহয় মানে বডি গ্ৰাফিক্সটো অলপ চেঞ্জে হওক। সো হেতু এটা মানে ভাল ফিল নহয় যে তো বাজাজে মানে এতিয়া NS200 ৰ মানে যেটো লুক আছে, যেটো বডি ডিজাইন আছে হেতু মানে চেঞ্জ কৰিব লাগে। সো NS160 আৰু NS200 ৰ মানে সেম বডি ডিজাইন হৈ গৈছে। সো সেইকাৰণে মই মানে সেম বডি ডিজাইনৰ এইটো মানে ইনক্লুড কৰিলো ইয়াত। সো NS250 এখন মানে লঞ্চ হোৱা কথা আছে, কিন্তু কেতিয়া হ'ব হেতু একো মানে আইডিয়া নাই বৰ্তমান। সো আই হোপ 2022 মানে সেইখন লঞ্চ হ'ব পাৰে। সো দেখা যাওক কি হয়, কিন্তু বৰ্তমানলৈ NS200 ৰ মানে বডি ডিজাইনটো চেঞ্জ কৰিব লাগে বুলি মানে বাজাজক মই ক'ব বিচাৰো। সো ইয়াৰ 3 নম্বৰ পইণ্টলৈ আহো আমি। সো ইয়াৰ 3 নম্বৰ পইণ্টটো হ'ল যে ইনিশিয়েল এণ্ড টপ এণ্ড। মই এইটো কোৱা নাই যে ইনিশিয়েল আৰু টপ এণ্ড ইয়াৰ বেয়া, এইটো নহয়। ইনিশিয়েল আৰু টপ এণ্ডটো ইয়াৰ ভাল আছিল, এতিয়াও ভালেই আছে, কিন্তু আপুনি যেতিয়া কম্পেয়াৰ কৰিব যাব ইয়াৰ BS4 ভাৰ্চনৰ লগত, তেতিয়াহ'লে ইয়াৰ ইনিশিয়েলটো আপোনাৰ লগত কম লাগিব, আৰু যেটো ইয়াৰ টপ এণ্ড আছে সেইটোও কম লাগিব। মানে এই বাইকখনত অলপ ৱেট প্লাছ হৈছে, মানে যোগ হৈছে অলপ ৱেট, কাৰণ এইখন এখন BS6 বাইক হয়। সো কেটালিটিক কনভাৰ্টাৰ বা এনেকুৱা কিবা কিবি অলপ ফিচাৰ্স আহিছে। সো সেইকাৰণে ইয়াৰ ৱেটটো ইনক্ৰিজ হৈছে অলপ। সো সেইকাৰণে হ'ব পাৰে, কিন্তু মানে আপোনালোকে ভিডিঅ'বিলাক টপ স্পীডৰ ভিডিঅ' চাব পাৰে। তো তাত দেখিব যে যিখন BS4 NS আছিল, যিখন BS6 NS আহিলে, সো সেইখনৰ মানে লগত ডিফাৰেন্স টপ এণ্ডত আপোনালোকে চাব পাৰে বা ইনিশিয়েলত চাব পাৰে। সো হেতু এটা মানে মই ড্ৰপ বুলি ভাবো এই বাইকখনৰ কাৰণে। BS6 হোৱাৰ কাৰণে আপোনালোকে মেক্সিমাম বাইক চাব পাৰে যে সকলোতে মানে এইটো মানে হৈছে ইনিশিয়েল আৰু টপ এণ্ডটো মানে ড্ৰপ হৈ গৈছে। এখন মই অকল NS ৰ ক্ষেত্ৰত ক'ব যোৱা নাই, RS ৰ ক্ষেত্ৰত ক'ব যোৱা নাই, সকলো বাইক R15 V3 হওক বা MT লওক, আপোনালোকে যি বাইক লওক ইনিশিয়েল এণ্ড টপ এণ্ড মানে কমি। এতিয়া আহিম আমি ইয়াৰ নেক্সট পইণ্টলৈ, যিটো হ'ল 4 নম্বৰ পইণ্ট, এণ্ড সেইটো হ'ল প্ৰাইচ ইনক্ৰিজ। সো যিখন প্ৰথম NS আহিছিল, মানে যিখন BS3 NS আছিল, সেইখনত মই কথা ক'ব যোৱা নাই। সো মই BS4 ৰ পৰাই ধৰি ল'লো, কাৰণ BS4 খন ইমান পুৰণ হৈ যোৱা নাই বৰ্তমান। সো যিখন BS4 NS আহিছিল সেইখন এৰাউণ্ড 1,35,000 6,000 এনেকুৱা মানে অন ৰোড আহিছিল পাঠশালাত। সো বেলেগ ডিষ্ট্ৰিক্টত বা বেলেগ চিটিতো মানে সেইখিনিয়ে আহিছিল, জাষ্ট অলপ কিবা কিবি ডিফাৰেঞ্চ হ'ব পাৰে 1,000 বা 2,000ৰ। সো
সেইখিনি আছিল প্ৰাইচ। চ' এতিয়া যিখন NS200 BS6 2021 মডেল আহি আছে, মানে যিখন মই বৰ্তমান শ্বুট কৰি আছোঁ, সেইখনৰ অন ৰোড প্ৰাইচটো অলম'ষ্ট 1,60,000। চ' আপোনালোকে চাব পাৰে অলম'ষ্ট ইয়াৰ 25,000ৰ পৰা 26,000 প্ৰাইচ ইনক্ৰিজ হৈ গৈছে। চ' এইখিনি প্ৰাইচ মানে আপোনালোকে যদি চাব যায়, জাষ্ট মানে ৰিমটোত হোৱাইট কালাৰ দি দিছে, বডি গ্ৰাফিক্সটো চেঞ্জ কৰিছে, নতুন কেইটামান কালাৰ স্কিম আনিছে। চ' তাৰ কাৰণে মানে প্ৰাইচটো ইমানখিনি ইনক্ৰিজ কৰি দিছে। চ' প্ৰাইচটো মোৰ মতে যিখন NS200 আছে সেইখন এখন ভেলু ফৰ মানি বাইক, বাট যিটো প্ৰাইচ ৰেঞ্জ আগতে আছিল যদি তাতকৈ 10,000 মান যদি বঢ়াই দিলে হয়, ধৰি লওক 1,45,000ৰ পৰা 1,50,000 ভিতৰত হ'ল হয়, তেতিয়া মানে মোৰ বেছি ভাল হ'ল হয় NS200 BS6 2021 মডেলটো। 5 নম্বৰ যিটো ইয়াৰ ডিছএডভান্টেজ এণ্ড লাষ্ট হয় এইটো, চ' এইটো হ'ল ইয়াৰ টায়াৰ। মানে ইয়াৰ যিটো ফ্ৰণ্ট টায়াৰ সেইটোতো ঠিকেই আছে, কিন্তু আপোনালোকে যিটো ৰিয়াৰ টায়াৰ পাব সেইটো মানে CC-টোৰ লগত মানে যিটো পাৱাৰ পাব, মানে 24.5 PS বহুত পাৱাৰ। 200 CCৰ কাৰণে 24.5 PS বহুত পাৱাৰ। চ' 24.5 PS পাৱাৰৰ লগত আপোনালোকে যদি এটা 130 ছেকশ্যনৰ টায়াৰ লয়, চ' সেইটো এটা ইমান ভাল কম্বিনেশ্যন নহ'ব পাৱাৰৰ লগত। চ' মোৰ মতেৰে এইখন বাইকত 140ৰ পৰা 150 ছেকশ্যনৰ মানে টায়াৰ দিব লাগিছিল। ধৰি লওক 140 দিলেও হ'ল হয়, এণ্ড 150 দিলেতো আৰু বেছি ভাল। চ' টায়াৰটো মোৰ মানে অলপ সৰু লাগে, অলপ নহয় সৰু লাগে, লুকতো মানে অলপ প্ৰভাৱ পেলায় এই টায়াৰটোৱে। চ' ইয়াত যদি মানে 140 ছেকশ্যনৰ টায়াৰ দিলে হয় তেতিয়া মানে অলপ ভাল লাগিল হয়। চ' আই হোপ বাজাজে নেক্সট আপডেটত RS বা NSৰ ৰিয়াৰ টায়াৰ আছে সেইটো মানে ৱাইড কৰি দিব। চ' এইখিনি আছিল আজিৰ ভিডিঅ'টোত। চ' এই 5টা কাৰণ মানে আপোনালোকে এই 5টা কাৰণ যদি আপোনালোকৰ ইমান এফেক্টিভ নহয়, মানে ইমান যদি নালাগে, চ' এই বাইকখন ল'ব পাৰে। এনে এই বাইকখনটো মানে বহুতে ভাল, চ' এই বাইকখন আপোনালোকে ল'ব পাৰে। এণ্ড এই বাইকখন এখন মানে বহুত ভাল বাইক, চ' ভেলু ফৰ মানি বাইক। চ' এই ভিডিঅ'টো যদি আপোনাৰ কাৰণে মানে হেল্পফুল হয়, বা এই ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পাইছে, চ' ভিডিঅ'টো লাইক কৰক, চেনেলটো ছাবস্ক্ৰাইব কৰক, এণ্ড কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব, যাতে আপোনালোকে মোৰ সকলো বাইক ৰিলেটেড ভিডিঅ'ৰ নটিফিকেশ্যন সকলোতকৈ আগতে পায়। চ' মই মনজিত আপোনালোকক লগ পাম আকৌ এটি নতুন ভিডিঅ'ৰ সৈতে, তেতিয়ালৈকে বাই বাই।